মৰাৰ পৰা বাচি গ'ল গাঁৱৰ ভিতৰত কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মই নিশ্চয় মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু সেয়া মুখত তামোল লৈ কিবা কিবি জেগা ফুৰিলোঁ বাট ভিডিঅ' কৰা নহ'ল আজি গৈ আছোঁ দীঘলী পুখুৰী তেতিয়াহ'লে ব'লক ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰোঁ ভিতৰত সোমাই দেখিলোঁ আই লাভ গুৱাহাটী আৰু খুবেই ধুনীয়া পৰিৱেশ মানে অচম একেবাৰে আৰু এইপিনে ভূপেন হাজৰিকাদেৱ তেওঁক এনেকৈ ধুনীয়াকৈ স্মৃতিৰ বাবে ৰাখি থৈছে তাৰ বাবে বহুত এতিয়া আমি দীঘলী পুখুৰী এয়া আহি পাই গ'লোঁ আৰু ফটো চটো দুটামান লৈ লওঁ ফটো চটো উঠি লওঁ আৰু আমি আজি সেয়া সেইপিনে নাও আছে আপোনালোকে হয়তো দেখা নাই প্ৰথমবাৰৰ কাৰণে এনেকৈ নিজে নাও চলাম তেতিয়াহ'লে ব'লক আপোনালোকক দেখুৱাই যাওঁ এতিয়া আহক ভিতৰলৈ সোমাই যাওঁ আৰু এয়া হৈছে পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিলোঁ দৌৰ অকণমান সেয়া এইবোৰ নাও বেলেগেও উঠি আছে আমাৰো একেবাৰে উঠোতো লাগি আছে গতিকে আমিও এতিয়া উঠোঁ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই যাম ভয়ো লাগি আছে অলপ এতিয়া আমি চলাম নাৱে কয় নে কিয়ে কয় এখন নাজানো এতিয়া আমি চলাম ৱেইট কৰি আছোঁ ভেৰি এক্সাইটেড চলাই পোৱা নাই আজিলৈকে আজি নিজে চলাব বিচাৰিছোঁ ৰেডি নাৱৰ ভিতৰত এয়া আমি ৰ'ব দেখাই আছোঁ গোটেইকেইজনী বহি লৈছে মই পেডেল মাৰিব খুজিছিলোঁ বাট তাই মাৰিলে লাহে লাহে গৈ আছে গৈ আধা পাই গৈছোঁ আমাক আধা ঘণ্টা টাইম দিছে আধা ঘণ্টাতে যিখিনি ঘূৰি লওঁ আৰু গোটেই পুখুৰীটো ঘূৰিব লাগিব দীঘলী পুখুৰীটোত মানে যিবিলাক আমি এনেকৈ নাৱত উঠিছোঁ আৰু নাৱত উঠি মেলি গোটেই পুখুৰীটো চাব পাৰি পুখুৰীটো পাৰটো চাব পাৰি আৰু সেইবাবে এনেকৈ উঠিব দিয়ে 30 টকাকৈ লয় টিকেট ফিজ আৰু এইটো কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন এইখনক কি বুলি কয় পানী জাহাজ এনে মই নাও বুলিয়ে কৈছোঁ বাৰু মই নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব এইখনক কি বুলি কয় তো আমি যাত্ৰা আৰম্ভ কৰিছোঁ যাতে এনেকৈ ধুনীয়াকৈ সমাপ্তও কৰিম এয়া গৈ আছোঁ ভিউটো চাব নেকি ইমান ধুনীয়া সূৰ্য ইয়াতে আহিব লাগে ইভিনিঙৰ মই দিনত আহিলে বহুত ৰ'দ ওলায় ৰিল চিল দুটামান বনাই লওঁ ৰ'ব এনেকৈ যিহেতু উঠিছোঁ আৰু কেতিয়া অহা হয় নাজানো গতিকে ৰিলো অলপ বনাই আৰু আমি একদম ছিংগেল আহিছোঁ বুজিছে না আমি গোটেই ছিংগেল আহিছোঁ বাকী গোটেই কাপলছে আছে আৰু সেয়াই আৰু এতিয়া পাৰলৈকে গৈ আছোঁ আমি এক ৰাউণ্ড মাৰা হ'ল বাট আমাৰ টাইম হোৱা নাই টাইম হ'লে আমি তালৈকে যাম ব'লক ফাইনেলি আমি গৈ আছোঁ এতিয়া এয়া পেডেল মাৰি আছোঁ তেতিয়াহ'লে মই গৈ আছিলোঁ আধাতে গাড়ীখন ঘূৰাব পৰা নাছিলোঁ এতিয়া আমি সেইটো পাৰ কৰিছোঁ আমাৰ হৈ গ'ল টাইম আধা ঘণ্টা এতিয়া আমি গৈছোঁ যি ভয় লাগিছিল আমাৰ তথাপিও আৰু লাহে লাহেকৈ গৈ আছোঁ আৰু যাই লওঁ তালৈকে ফাইনেলি আমি নামি দিলোঁ আৰু মৰাৰ পৰা বাচি গ'লোঁ কাৰণ আধাতে সেইখন ৰখি গ'ল আমিও নাজানিলোঁ তেনেকৈ ব্ৰেক মাৰিবলৈ গতিকে একদম লাখ ভয় লাগিছে যোনে নাজানে এনেকৈ উঠিব নালাগে আৰু আমি নাজানিছিলোঁ গতিকে উঠি হেৰি কৰিলোঁ একদম মৰাৰ পৰা বাচি গ'লোঁ পাৰ্ক আছে আপোনালোকক দেখুৱাইছোঁ চিলড্ৰেন পাৰ্ক এইখিনিতে ভাল লাগিছে আৰু গোটেই সৰু সৰু বাচ্চাবিলাক আছে সেইপিনেতো গোটেই ডাঙৰ কাপলছবিলাক গতিকে সেয়াই আৰু ভাল লাগে এনেকৈ বন্ধ কৰিছে 5টা বাজিলে 5টা বজাত বন্ধ কৰিম বুলি কৈছিলে আৰু আমিতো নাজানো এনেকৈ আৰু এতিয়া ভাবিছোঁ অকণমান খোজকাঢ়ি গোটেই পাৰ্কখন ঘূৰোঁ আমি দুইজনীয়ে কি কৰি থাকিম আৰু এটা কিবা খাই মেলি যাম যদি ক'ৰবাত সোমোৱা হয়তো আপোনালোকে গম পাবই খুব ভাল লাগিছে ন ইয়াত বেছিকৈ কি দেখিব পাৰে এয়া চাওক দেখিছে আই থিংক চ' এতিয়া অলপ আগলৈ যাওঁ
এতিয়া খাব আহিছে ফুচকা ষ্ট্ৰীট ফুড আছে দীঘলী পুখুৰীৰ সন্মুখতে আপোনালোকে আহিলে খাব কাৰণ টেষ্টি ফুচকা আৰু মই পাই গ'লোঁ আৰু ওচৰতে এটা মন্দিৰ আছে তাত নাম হৈ আছিল নাম প্ৰসংগ কিবা চলি আছিল তাৰ বাবে মই ভইচটো কমাই দিলোঁ আৰু এয়া আৰু ভইচ অভাৰ এটা দি দিলোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই পুনৰ এটি ভিডিঅ'ত লগ পাম